হাই হেল্ল' নমস্কাৰ, বেক টু মাই ইউটিউব চেনেল। আকৌ এটা খানালৈ আপোনালোকক স্বাগতম জনালোঁ। তো আজি আমি খানাটো মানে সিদিনাখনৰ জেগাতে কৰিম। তো মানে আপোনালোকে চাই থাকক, ইয়াত চব বস্তু অনা হৈছে, দাও কটাৰী কৰাই চৰাই চব অনা হৈছে, ইপিনে আৰু পানী চানী চব অনা হৈছে। তো ভিডিঅ'টো চাই থাকক আপোনালোকে। বলক আৰম্ভ কৰোঁ। তো গাইজ ফাইনেলি আমি এতিয়া জংঘলৰ মাজত যাম। দেখা দিয়ক জংঘলটো, আমাৰ জংঘল জেগা মানে আপোনালোকে চাই থাকক। মই আজি গাহৰি মাংস বনাম, সিদিনাখন হাঁহৰ মাংস বনাইছিলোঁ, আজি গাহৰি মাংস বনাম। তো আপোনালোকে চাই থাকক, বলক। তো গাইজ চকা খুলি আছোঁ তাৰ, তো চকাটো খুলি আৰু আমি খানা বনাই আৰম্ভ দিম। তো চাই থাকক আপোনালোকে। All my friends are toxic, all ambitionless, so rude and always negative. I need new friends. Thank you so much. তো গাইজ ফাইনেলি আমি বৰ্তমান গাহৰি মাংস বইল কৰি আছোঁ, আৰু লগতে গাহৰি মাংস বইল হ'লে আমি এইবাৰ বনাম আৰু মানে মাংসটো ভাত চব বনাম। তো গাইজ এইবাৰ মই পূৰা দিছিলোঁ গাহৰি এক পিচ। এইবাৰ মই খাই চাম কেনেকুৱা লাগে, আৰু ভিডিঅ'টো আমাৰ একদম লাষ্টলৈকে চাব দেই, স্কিপ নকৰাকৈ। তো ৰাইচ এতিয়া আমি ভাত বনাই দিছোঁ, মানে বহাই দিছোঁ, আৰু ইফালে মাংস আমি মানে বইল কৰি থৈ দিছোঁ, ৰাখি দিছোঁ মানে মাংসটো ইয়াত বইল কৰি ৰাখিছোঁ। ভাত হ'লে ভাত হৈ গ'লে মানে মাংসটো বনাম। এইপিনে বিলাহী পিঁয়াজ ৰহুন আদা মানে এনেকৈ আছে, তাৰপিছত বহাই দিম আৰু পিঁয়াজ দি আছোঁ। তো পিঁয়াজ দিয়া হোৱাৰ পিছত আপোনাৰ এতিয়া মই পিঁয়াজ জ্বলা দিলোঁ ইয়াত, আৰু পিঁয়াজ জলকীয়া দিয়া নাই, ৰহুন দিছোঁ মানে এতিয়া কাঁচা জলকীয়া আনা নাই, চিনি লৈ আনিছোঁ। তো এইখিনি পাপৰ ভাজিলোঁ, পাপৰ ভাজি কিনে এতিয়া মাংস ইয়াত দিম, এইটো ভাজা হ'লেই। তো চাই থাকক আপোনালোকে, বুজাকৈ দেখাই দিম। তো গাইজ মাংসত চব দিয়া হৈ গ'ল, মানে চব মানে হেৰি আমি হালধি ৰহুন মানে নিমখ তেল দিয়া হৈ গ'ল। দিয়াৰ পিছত এতিয়া আমি অলপ ফ্ৰাই কৰিম। তো ৰাইচ মাংসত চব দিয়া হৈ গ'ল, এতিয়া বইল হ'লে হ'ল ভালদৰে মানে। তাৰপিছত তো ৰাইচ খাবলৈ বহিলোঁ, একেবাৰে খাম আৰু এইবাৰ যাম। চাই থাকিব।